আজি বনাবলৈ লৈছোঁ মাছৰ পেটু বেঙেনাৰ সৈতে। আৰু এয়া মই যোগাৰ কৰি লৈছোঁ পিঁয়াজ, নৰসিংহ পাত, আদা নহৰু জলকীয়াৰ পেষ্ট। আৰু মই বেছি মছলা ব্যৱহাৰ নকৰোঁৱে, আপোনালোকে দেখাই পাইছে। আদা নহৰু জলকীয়াৰ পেষ্ট আৰু অলপমান জিৰা দিলে ইমান টেষ্টি হয় খাবলৈ আঞ্জাখন। আৰু এয়া ভাজিলোঁ, পিঁয়াজ ভাজিলোঁ, নৰসিংহ পাত দিলোঁ, আদা নহৰু জলকীয়াৰ পেষ্টখিনিও দি দিলোঁ। এইখিনি ভালদৰে ভাজি ইয়াতে হালধি আৰু নিমখ দি দিছোঁ এইখিনি, আৰু অলপমান ৰেড চিলিও দিছোঁ এই কালাৰৰ কাৰণে। আৰু তাৰপিছতে ইয়াতে মাছৰ পেটুখিনি দি দিলোঁ। মাছৰ পেটত দুপিচমান মাছো আছে। মাছ দিলে মানে ভালদৰে গুড়া হৈ যায় নহয়, গুড়া কৰি দিলে খাবলৈ ভাল লাগে, সেইটো কাৰণে মাছ দুপিচো আছিলে। আৰু ইয়াতে ভাজি ভাজি অলপমান পানী দি দিছোঁ। এইখিনি শুকোৱাৰ পিছতে বেঙেনাখিনি দি দিছোঁ। বেঙেনাখিনি মই ভাঙি নিদিওঁ, এইখিনি মই কম জুইত ঢাকি ধুনীয়াকৈ ভাজি লৈছোঁ। ইয়াত ধুনীয়া পিচ পিচ হৈ আছে বেঙেনাকেইটা। আৰু ইয়াৰ পিছতে ধনিয়া পাত কাটি দিছোঁ, আৰু আমাৰ খাবলৈ ৰেডি হৈ গ'ল এয়া মাছৰ পেটু বেঙেনাৰ সৈতে। আৰু টেষ্ট কৰি চালোঁ, মা ইমান টেষ্টি হৈছিলে নহয়। আপোনালোকেও বনাই খাবচোন দেই।